নমস্কাৰ মাই ডিয়াৰ লাভলি পিপল, কি খবৰ? সকলোৱে ভালে আছে চাগে? আজি মই আছোঁ ক্ৰ'চিয়াৰ স্প্লিট বুলি জেগা এটাত। ক্ৰ'চিয়াৰ আৰু স্প্লিট ক্ৰ'চিয়া ইমান গৰম নহয়, ঠাণ্ডা হয়, ঠাণ্ডা মৌচম আৰু ইমান চাফ চিকুণ। এতিয়া হৈছে ইউৰোপৰে এটা কাণ্ট্ৰি হয়, পাৰ্ট অফ ইউৰোপ, একচুৱেলি ইউৰোপিয়ান টেৰিটৰি। গলিবোৰ অলপমান এক্সপ্ল'ৰ কৰিছোঁ। চাওক ইমান ধুনীয়াকৈ বনাইছে, গোটেই ঘৰ আৰু তলত গোটেই ৰেষ্টুৰেণ্ট, সৰু সৰু ব্যৱসায়, শ্ব'ৰুম, গোটেইবোৰ চাওক। Jara showroom asu. Buongiorno. Tutto bene? Tutto bene. ৰাস্তাৰ কিনাৰত ৰোড চাইডত চেয়াৰ বনাই দিছে বহিবৰ কাৰণে, আৰু লগত ইয়াত চলাৰ পেনেল লগাই দিছে, আৰু ৱায়াৰলেছ মোবাইল চাৰ্জাৰ ইয়াত চাৰ্জ কৰিব পাৰি এনেকৈ। চাওক চাৰ্জিং হৈ গৈছে, চাওক। ওলাই আহিছে কপি। চাওক ইমান ঠাণ্ডা জেগা, চ' কফি নাখালে ঠাণ্ডাত কপি মৰিছোঁ। আজি স্প্লিটত আছোঁ, ক্ৰ'চিয়া। ছাডেনলি লগ পালোঁ কিৰণ তায়ুঙক। চাওক লখিমপুৰ নাৰায়ণপুৰৰ হয়, আৰু আজি আমাৰ জাহাজ একেলগে আমি ডক কৰিছোঁ, ডকিং হৈছে একেলগে। সেইকাৰণে কিৰণক মাতিলোঁ অলপ ওলাই অহা বুলি। চ' কিৰণে আহিলে, মোক লগ কৰিলে, আমি অলপমান পৰ্ক পিঠা খাম এতিয়া, আৰু তাৰপিছত বেক টু ক্ৰুজ শ্বিপ। একচুৱেলি মই জাহাজত কেনেকৈ যাব লাগে, কি হয় কি নহয়, জাহাজৰ বিষয়ে অলপমান গাইড কৰিছিলোঁ। চ' কিৰণ আজি ফাইনেলি জাহাজত আছে, জব কৰি আছে, MSC চেম কোম্পেনী, আমাৰ কোম্পেনীতে জব কৰি আছে, নিউলি জইন কৰিছে। বেলেগ জাহাজত হয়, কিন্তু কেনেকুৱা লাগিছে কিৰণ? বহুত ভাল লাগিছে, বহুত একদম মই এক্সপ্লেইন কৰিব পৰা নাই। মই ক'ৰ পৰা কেনেকৈ ইয়াত আহিলোঁ, সৰু য'ত নেকি মোৰ ঘৰ, মোৰ গাঁওখন মানে কি কয় লোকেশ্যন নাই, কিন্তু আজি মই এনেকুৱা লোকেশ্যনৰ পৰা ইউৰোপত আহিলোঁ, ইউৰোপ কাণ্ট্ৰি, য'ত নেকি বহুত মোৰ কাৰণে বহুত ডাঙৰ কথা। চ' মই প্ৰাউড কৰিছোঁ কিৰণক। চ' মোক চাই পিনি কিৰণে এপ্লাই কৰিলে, চ' মোৰ পৰা বহুত গাইড বিচাৰিলে, চ' মই গাইড দিলোঁ, আৰু কিৰণে আজি ফাইনেলি MSC স্প্লেণ্ডিডাত জব কৰি আছে। চ' ময়ো হেপ্পী তাৰ বাবে, কিৰণক শুভেচ্ছা জনাইছোঁ। আজি মই কোনোবাই যদি জাহাজত যদি যোৱাৰ ইচ্ছা আছে, চ' কিবা যদি গাইড লাগে মোক মেছেজ কৰিব পাৰে, মই নিশ্চয় গাইড দিম। চ' মোৰ ব্লগ চাই থাকিব। থেংক ইউ ছ' মাছ। মিচিং ৰাগাম উৰৈ, মিচিং ৰাগাম নিউজ এটা জনাই দিছোঁ। কিৰণে নতুনকৈ এতিয়া ট্ৰেক্টৰ এখন লৈছে। 2 মাহৰ দৰমহাৰ পৰা মা দেউতাকক ট্ৰেক্টৰ এখন উপহাৰ দিছে, কাৰণ খেতিয়ক মানুহ, পথাৰৰ কাৰণে ট্ৰেক্টৰ এখন লৈ মা দেউতাকক উপহাৰ দিছে। চ' তাৰ বাবে আৰু ভাল লাগিল মোৰ শুনি। চ' ক্ৰ'চিয়া বেয়া কাণ্ট্ৰি নহয়, ইমান ধুনীয়া কাণ্ট্ৰি, ভাল লাগিছে মোৰ। অলপমান ইউৰোপিয়ান কাণ্ট্ৰি হয়। ইয়াত যদি কোনোবাই যদি জব কৰিব বিচাৰে, জব এপ্লাই কৰিব পাৰে ক্ৰ'চিয়াত। আপোনাৰ 800-900 ভিতৰত, 1000ৰ ভিতৰত আপুনি পাই যাব। চ' ইণ্ডিয়ান কাৰেঞ্চিত আপোনাৰ 90,000, 80,000 ভিতৰত দৰমহা পাব পাৰি ইয়াত। এতিয়া আমি ৰাস্তা ক্ৰছ কৰি গৈ আছোঁ। মই এইকাৰণে ভিডিঅ' বনাওঁ, চ'
মই ইমানখিনি কাণ্ট্ৰি ঘূৰি থাকোঁ, ইমান ভাল ভাল জেগাত যাওঁ, নতুন নতুন কাণ্ট্ৰিত, নতুন নতুন দেশত, নতুন নতুন জেগাত ঘূৰি থাকোঁ। চ' এই ভিডিঅ'বোৰ মই কেপচাৰ কৰি মেমৰি হিচাপে ৰাখিবৰ কাৰণে মই ভিডিঅ'বোৰ বনাই গৈ আছোঁ। চ' মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু শ্বেয়াৰ কৰি দিব। ইয়াৰ বাছবোৰ চাওক কিমান ধুনীয়া আৰু কিমান দীঘল চাওক। যি দেখিছোঁ ইয়াত আমাৰ অসমৰ নিচিনাকৈ বা আমাৰ ইণ্ডিয়াৰ নিচিনাকৈ বেছি বাইক নচলায়। চ' চাওক গোটেই চাইকেল হয়, গোটেইবোৰে চাইকেল চলাই বেছিকৈ ঘূৰি ফুৰে। চ' চাইকেল চলালে ফিজিকেলি ফিট থাকে, পলিউশ্যন কণ্ট্ৰল। চ' মোৰ মতে চাইকেল ইজ দ্য বেষ্ট। চাইকেল চলাব লাগে একচুৱেলি। পাৰ চৰাই ইয়াতো থাকে চাওক, পাৰ চৰাই। মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু মোৰ ভিডিঅ' আজি ইমানতে সমাপ্ত কৰিছোঁ। নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। থেংক ইউ।